এতিয়া মানে মাকৰ খেতি বেছিকে আছে একদম লৰিব নৰাকে খাইছো মজা মজা কমলা কম জাগাখিনি কিন্তু গাছ ধুনীয়া লাগছে একদম মানে পিকনিক প্লেচ হেন পায় আৰু গাড়ী চাড়ী গোটা লৈ আহিছে ঠাইত আচলতে খানা খাব পাৰিলে খুব ভালেই লাগে কাৰণ এক লাগত পল্লু দিয়ে ভাল ব্ৰহ্মপুত্ৰৰ মানে মাজেদি এনে দলংখন বনাই আছে আৰু নবৌৰো মই যা আছো মানে লগে ভাগে খোৱা আমেজটোৱে বেলেগ গতিকে আৰু নাৱৰ ভাড়া গাইছ 10 টকা আৰু প্ৰেমত পচি হৈ গাইছ গোৱালপাৰা ব্ৰহ্মপুত্ৰৰ চৰত নমস্কাৰ ৰাইজ আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল ধন অফিচিয়েল বৰ্তমান আৰু পেণ্ডেল চলি আছে গোৱালপাৰাত আৰু বিপুলে গাইছ কি কাণ্ড কৰিছে না খাওঁ পুৱাই পুৱাই কি কৰিছা গাইজ মই খাওঁ সিহঁতে কিন্তু নাখায় মোক তাৰমানে ভিডিঅ'ত তুলি মোক বদনাম কৰি আছে খাৱা বুলি কিন্তু সিহঁতে ভিডিঅ' যি পাছত যি খায় সেইটো কথা হ'লে কিন্তু গম নাপায় কিন্তু মোক খোৱাটোৱে দেখি থাকে কওকচোন আপোনালোকে কওক দে কমেণ্টত জনাব দে আৰু এইভাগে চাহ দিছি আৰু এইটো কি পিঠা এইবোৰ টেকলি পিঠা আৰে সেইটো আমাৰ ৰুম তো গাইজ আপোনালোক ভিডিঅ'টো চাই দিয়ক আজি মানে আমি খানা খোৱাৰ টাৰ্গেট আছে যদি হয় মানুহখিনি গোটায়ে খানা খাম তো এই ভিডিঅ'টো খানাৰ ওপৰত হ'ব চাই দিয়ক তো গাইজ চাহ তাহ খাই পেলাই ধুনীয়াকৈ ওলাই আহিলোঁ এতিয়া মানে চকত ৰখি আছোঁ মানুহকেইটাক অপেক্ষা কৰিছোঁ যদি মানুহখিনি আহে খানাটো খাব আৰু ন আৰু এইটো কি গাইজ এই বুলিটো কি গাধা না ঘৰা হা গাধা এইগিলা বস্তু দেখাই নাপাওঁ দে ন ক'ৰবাত কানি কেতিয়াবাই ভাল লাগে অলপ বছৰ বাদ দিলোঁ আৰু বাকী বাদ দিলোঁ গাইছ আমাৰ বিপুলে কিন্তু বেলেগ চালত থাকে চলি এই চাওঁ অলপ লুকছটো দেখাই দিছোঁ তোৰ দে 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 অঁ পুৰা জতা মোজা মাৰি একদম শুনছি নে শুন 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 কিমান লেভেলত থকা তই হা নহয় কিমান লেভেলত থকা কোৱাৰ প্ৰেমত পচি হৈ থকা আহিছোঁ পুৰা মানে নন ষ্টপ মানে জতা মোজা লাগবই দা ফাইনেলি গাইছ আমাৰ খানাটো হৈ যাব মানে বহুত অপেক্ষা কৰিছোঁ এই দাদাক তো দাদাই নহ'লে মানে খানাটো নহ'লে তো দাদা ইমান কিয় দেৰি হ'ল মানে সেই মানে হেৰিটো হৈছে কওক দেৰি মানে মোৰ দেৰি হোৱা নাই মই সকলোকে আগতে ফোন কৰিছোঁ ধনে মোক ফোন কৰিব লাগিছিলে কাৰণ ৰাতিতে কৈছে খানা খাম বুলি গতিকে মই সাৰ পাই আছিলোঁ কাৰণে মই ফোন কৰিছোঁ তাৰপিছত যেনেকৈ তেনেকৈ নহওক পূৰা 1টা বাজিলে খানাটো কোনোমতে হ'ব আৰু গৈ আছে ৰাস্তাত ক'ত খানাটো খাই আছোঁ কৈ দিয়ক এটা খুব ধুনীয়া ঠাই ব্ৰহ্মপুত্ৰ চৰত খুব মজা লাগিছে ঠাইটো খুব ভাল লাগিছে আৰু আপোনালোকক দেখি দিম ৰ'ব ধুনীয়া এটা মানে জেগাত আমি খানাটো খাই আছোঁ এইটো বিপুল মানে পানী লৈ আহিছে আৰু বাকী মানুহখিনি আহিব আছে বেছি নাই আমি ছয়টা আছোঁ ন দাদা কৃষ্ণ দা আছে প্ৰফুল্ল দা আছে নৱ আছে বিপুল আৰু দাদা আছে হিমান্ত দা আৰু মই মাংস আমি ব্ৰইলাৰ মাংস গতিকে লোকেল বিচাৰিছিলোঁ কিন্তু লোকেলটো আমি নাপালোঁ সিদিনাখনো আমি খাই বিচাৰিছিলোঁ কিন্তু খাই নাপালোঁ যাই যাই ব্ৰইলাৰটোৱে ভাগত পাওঁ যিয়ে নহওক গতিকে লগে ভাগে খোৱা আমেজটোৱে বেলেগ গতিকে আপোনালোকে চাই থাকক স্কিপ নকৰিব ভিডিঅ'টো এইভাগে বিপুলে পানী লৈ আহিল আৰু দাদাহঁতে মানে যোগাৰখিনি কৰি আছে পিঁয়াজ কাটাত ব্যস্ত মই যোগাৰখিনি কৰি লৈ পেলাই আপোনালোকক লগ পাইছোঁ তো গাইছ সিফালে চলি আছে আমাৰ বিশাল খানাৰ আয়োজন আৰু নবৌৰো মই যা আছোঁ মানে কি কৰিব যা আছোঁ বটি বোলে মছলা মছলাখিনি বটি আনো 1 খৰি মান তাত যায় ন দেখো কিবা আৰু কি ক'ম আৰু জেগাখিনি ভাল লাগিছে জেগাখিনি পাছত দেখি দিম খানাৰ মানে যোগাৰখিনি কৰি লওক তাৰপিছত ধুনীয়াকৈ জেগাখিনি দেখি দিম চাই থাকিব পাছত কি হয় বৰ্তমান বাজি আছে 2:30 আৰু আমাৰ খানাৰ আয়োজনটো চলিছে এই তাতে খানাটো খাতে খাতে গাইছ দেৰি হৈ গ'ল মানে মানুহখিনি আমাৰ দূৰে দূৰে আছে তো এক লগত পল্লু দিয়ে ভাল বকাৰ মিয়াৰ তো মানুহখিনি এক লগত মানে একেলগে হোৱা লগ হৈ পেলাই খানাটো পাতা মানে দেৰি হৈ গ'ল আৰু আমি আছোঁ গাইছ মানে গোৱালপাৰা ব্ৰহ্মপুত্ৰৰ চৰত আৰু ইয়াতে গাইছ এখন মানে বাঁহৰ দলং বনাই আছে মানে সিফালৰ মানুহখিনি ইফালে আহিব লগা হ'লে মানে ইটো মানে এখন দলঙেদি যা কৰিব ব্ৰহ্মপুত্ৰৰ মানে মাজেদি এনে দলংখন বনাই আছে আৰু গাইছ ইয়াতে মানে এতিয়া মানে বৰ্তমান নাৱত অহা যোৱা কৰি আছে সিফালৰ মানুহখিনি ইফালে আৰু নাৱৰ ভাড়া গাইছ 10 টকা আৰু যেতিয়া দলংখন বনাব নহয় তো দলংখনেদি অহা যোৱা কৰিলে মানে পইচা লাগিব তো গাইছ চাব পাৰে মানে সিফালৰ মানুহখিনি মানে নাৱত আহিল আৰু গাড়ী চাড়ী গোটা লৈ আহিছে এতিয়া মানে এনেকৈ আহি পেলাই ইফালে গুচি যাব ৰ'ব ভালকৈ দেখি আছোঁ
জাগাখিনি কিন্তু গাছ ধুনীয়া লাগছে একদম মানে পিকনিক প্লেচ হেন পায় ইফালে চাওঁৰে গাইছ খানা আমাৰ হোৱা অৱস্থা আমাৰ দাদা বনাই আছে দাদা কেনে লাগিছে অনুভৱ এনেকুৱা ঠাইত আচলতে খানা খাব পাৰিলে খুব ভালেই লাগে কাৰণ আমিতো সচৰাচৰ যান জঁটৰ মাজতে থাকোঁ গতিকে অকণমান মুকলিমূৰীয়া চহৰ অঞ্চলত ভালেই লাগে ইয়াতে মানুহ চানুহ নাই গতিকে খুব ভাল লাগিছে আৰু ইয়াত দাদা আঞ্জা শিকি আছে কেনে মজা মজা কিবা কৈছে দাদা প্ৰফুল্ল দা কি দিছে কমলা দিছোঁ অঁ আচ্ছা এটা কমলা আছিলে কি আচ্ছা কমলা কমলা ফাইনেলি গাইছ আমাৰ খানা হৈ গ'ল এতিয়া আমি খাব গৈছোঁ ইভাগে নবৌ আছে ভাগে বাল্টিৰ ভাত ইভাগে আছে বিপুল দাদা অ' প্ৰফুল্ল দা গমেই নাপায় মানুহটো অঁ ইভাগে আছে দাদা মই বহি লওক তক খাই দিয়ে পেলাই আপোনালোকক লগ পাই আছোঁ তো গাই চানা চানা খাওয়া হৈ গ'ল একদম লৰিব নৰাকৈ খাইছোঁ আৰু এইভাগে বিপুলে ধুনীয়াকৈ বস্তুখিনি চাফা কৰি দিছে বুল কি কবি তই খানা খাবা বাৰু দে কচোন খানা খালি মানে নদীৰ পাৰতে হওক বা এনেকুৱা ভাল এটা দৃশ্যৰ মাজত খানা খালি মানে বস্তু এনেকৈ নদীৰ পাৰত ফেলবা নালাগে মানে এনেকৈ চাফা চুফা কৰি মানে মাজত এটা কৰি ডাষ্টবিনত পেলাই দিব লাগে আমাৰ বিপুল থাকিলে গাছ টেনশ্যন নাই আৰু এইভাগে দাদা আছে অ' দা এতিয়া কি আৰু ৰুমত যাব না ৰিলচ চিলচ বনাব ফটোজ তো উঠব এতিয়া টাইমটো বহুত বেছিয়ে হ'ল গতিকে ৰিলচটো আজি নহ'ব আৰু সময় নাই গতিকে এনেই অলপমান চাওঁ ধুনীয়া নাৱত পাৰিলে উঠিব চেষ্টা কৰোঁ বহুত দিন নাৱত উঠা নাই গতিকে নাৱত উঠিবলৈ এবাৰ চেষ্টা কৰোঁ ব'ল আমি গোটেইকেইটা যাওঁ ফটোজটো উঠিলোঁ আৰু এইফালে গাছ পূৰা মাকৈ খেতি আছে এতিয়া মানে মাকৈ খেতি বেছিকৈ আছে আৰু এইভাগে বস্তুখিনি লৈ ৰুমত যাওঁ তো আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আজিৰ ভিডিঅ'টো এইখিনি আছিল হাইদ থাকক এটাই জীৱন বিন্দাছ থাকক জয় আই অসম